গুড মৰ্নিং সকলোকে। এতিয়া পুৱা সময় 5:30 বাজিছে। মোৰ ব্যক্তিগত কাৰণ এটাৰ কাৰণে মই ৰাতিপুৱাই ওলাই আহিলোঁ। আহি দেখিলোঁ ৰাস্তাৰ মূৰত কেইজনমান মানুহ ৰৈ আছে। ভালকৈ জুমি চাই দেখিলোঁ আলিৰ মাজতে প্ৰকাণ্ড গছ এজোপা বাগৰি আছে। গতিকে কি কৰিব এতিয়া, উপায় নাই। একেবাৰে মাছ বাটতে গছডাল বাগৰি পৰিলে। কোনো বতাহ নাই, কোনো বৰষুণ নাই, কেনেকৈ যেন ভাঙি গ'ল। হয়তো পচি আছিলে চাগে, বয়সো হ'ল চাগে। তাকে মানে কেনেকৈ পাৰ হ'ম, সেইপিনে যাবও ইম্পৰ্টেণ্ট আছে। গতিকে এবাৰ আপোনালোকক পৰিৱেশটো দেখুৱাই দিওঁ। এতিয়া মই আপোনাৰ সেই দূৰত থকা গাড়ীখন মোৰ, আৰু এইপিনে মই পাৰ হৈ আহিলোঁ। যিহেতু এইপিনে পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিওঁ। এয়া অইলৰ টেংকাৰ গাড়ীবোৰ লাইন বান্ধি আছে। যিহেতু সকলোৱে নিজৰ নিজৰ সময়ত উপস্থিত হৈছিলে, কিন্তু গছৰ কাৰণে পাৰ হ'ব পৰা নাই। এয়া গছজোপা আপোনালোকে চাওক। আমাৰ ওচৰতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোৱাৰ্টাৰৰ মানুহবোৰে লাগি ভাগি দিছে আৰু তেখেতসকলে সহায় সহযোগ কৰিছে যাতে ৰাস্তাটো অতি সোনকালে মুকলি হয়। এয়া গছ কিমান ডাঙৰ ডাল হয় এইবোৰ। গুৰিটো চালে আপোনালোকে আৰু ডাঙৰ দেখিব। এয়া গছজোপা হয়তো কৃষ্ণচূড়া নেকি, অৱস্থা ভালি গ'ল নেকি। এজন দাদাই কৈ দিছে যে পচি গৈছিলে বোলে। এয়া চব গুৰিটোতে ভাঙি গ'ল, কোনো বতাহ বৰষুণ নাই। এয়া গতিকে আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ। এইখন মোৰ গাড়ীখন সম্পূৰ্ণ বিপৰীত, আৰু সেইফালে আছে অইলৰ গাড়ীকেইখন। মুঠতে মই আপোনালোকক দুই চাইডৰ পৰা দেখুৱাই দিলোঁ। এইপিনেও জাম হৈ গ'ল, সেইফালেও জাম হৈ গ'ল। গতিকে যিহেতু সময় হৈ গৈ আছে, গতিকে সকলোৱে যিহেতু মৰ্ণিং শ্বিফ্টত সকলোৱে কামৰ ডিউটি হয়, গতিকে গাড়ী বাইক বহুত ভিৰ মাৰিব। এতিয়া হয়তো সোনকালে যদি আমি বা ৰাইজে সহযোগত চাফ চিকুণ কৰিব নোৱাৰে জেগাটো মুকলি কৰি, বহুত বিপদ হ'ব মানুহৰ। যিহেতু ইতিমধ্যে বহুতখিনি গাড়ী বাইক ৰৈ গৈ আছে। লাহে ধীৰে বাইকবোৰ পাৰ হৈ গৈছে বাৰু ছাইডৰ পিনে। এয়া মানুহ এজন দুজনকৈ বহুত মানুহ গোট খাইছে। এয়া কিছুমানে দা লৈ চফা কৰি আছে যিমানখিনি পাৰে। আৰু এইখন মোৰ গাড়ীখন, আৰু 5 মিনিট অথনি নাছিলে, এতিয়া প্ৰায় গাড়ী 4-5খন লাইন হৈ গ'ল। এয়া 5 মিনিট আছে কুঁহিয়াৰ আৰু ডাম্পাৰ ৰখিছে। কুঁহিয়াৰ গাড়ী এখন এয়া, আৰু অৰুণাচলৰ পৰা আনে সম্ভৱ। এইফালে আছে জেগাটো দেখুৱাইছোঁ আপোনালোকক, পাণবাৰী আপোনাৰ ফৰেষ্ট গেটৰ ওচৰতে, ডাঙৰ স্থানৰ ওচৰত। এয়া আগত আছে ৱাৰ চিমেট্ৰি আছে ওচৰতে। আৰু এতিয়া আৰু সেইপিনে যোৱা নহ'ব, যিহেতু সময়ো মোৰ যিটো ৰাতিপুৱাই মোৰ কাম এটা আছিলে। গতিকে মই এতিয়া গাড়ীখনত বহি ঘৰলৈকে ৰাওনা হওঁ। এতিয়া এইখিনি চাফা কৰোঁতেও কাটোতে মেলোঁতে বহুত টাইম লাগিব। গতিকে মই নোখোৱাকৈ আহিছিলোঁ, খাই বৈ আকৌ আহিম। আজিলৈ আহিছোঁ, বাই বাই।